পাব্লিকে এলিগেশ্যন দিব যে এই মানুহজনীও আছে, হয় সেই কোনোবা মানুহতো আছে ন, হয় এছ পি অফিচৰ মুখৰ আগত কেনেকৈ ঘূৰি থাকিব পাৰে? মানুহজনী যদি এৰেষ্টে হ'ব লাগে, মানুহজনী যদি কেছে আছে, হয় আমি তেতিয়া নধৰিলে বেয়া নেদেখিব? সেইটোতো হয় বাৰু। সেইটো কাৰণে তোমাক মই ক'লো দেই। ঠিক আছে মেম, এনেকুৱা যদি কিছুমান মোৰ হাতত তথ্য আছে, মই নাৰায়ণপুৰৰ অচিক নিজে ফোন কৰি মানুহ ধৰাইছো, তাতো মোৰ যদি কেছ হয়, তেতিয়া নাৰায়ণপুৰ অচিৰ ওপৰত কি হ'ব লাগে মই এইটো জনাম আৰু ওপৰত। নাই মানে এই বস্তুটো মই কৈছিলো যে তাৰ পৰা যদি ওলাই দিব পাৰে এটা কপি ওলাই লৈ যাওঁ বুলি কৈছিলো মানে এইকেইটাক। এইবিলাক কি হয় আকৌ এছ পি চাৰে শুনিলে বহুত খং কৰিব না। আৰু তোমাক কিবা বেলটো তোমাক নাৰায়ণপুৰ আৰু কিবা কেছত তোমাক অলৰেডি বিচাৰি আছে ন, ইয়াতে সি হুলস্থুল কৰি থকাৰ কি মতলব হ'ল তোমাৰ? নহয় মেম, এইটো পাৰ্টিটো মইতো ধৰাইছিলো না, সেইটো পাৰ্টিক মই ধৰালে কি হ'ব? ইয়াতে একৰ্ডিং টু বেলেগ কথা, সিহঁতে যদি ষ্টেটমেণ্টত কয় যে তুমিও তাহাঁতৰ লগত আছিলা, হয় নাই, বা কিবা যদি প্ৰুফ দিয়ে, তুমিতো আগতেতো তুমি তাহাঁতৰ লগত আছা ন, কিবা কিবি কাৰণত তুমি জেলতো যোৱা নাই জানো? মই জানো নাই, জেলততো যোৱা নাই। মই এটা কাম আপোনাকতো কৈছিলো যে সেইটো মানুহজনৰ ঘৰত থাকোতে যে গৈছিলো, এইটো বেলেগ কেছত সিহঁতে মিছামিছি চব ৰেকৰ্ড চালো মেম। সেইটো মিছামিছি কিবা কিবি হেৰিত মানে মোক হেৰি কৰিছে, এইটো মোৰ ওপৰত কেছে নহয়, মইহে এজাহাৰকাৰী। এতিয়া তুমি এজাহাৰকাৰী হৈছা, কিবা কেছ দিছা, কিন্তু আগত তোমাৰ বেলেগ কেছত তোমাৰ ষ্টেটমেণ্ট মতে তোমাৰ নাম আছে, ঠিক আছে কেছত। আৰু ছেকেণ্ড কথা, কোনোবাই আমাৰ অফিচত মেমৰেণ্ডামো দিছে তোমাৰ এগেইনষ্টে। গতিকে তুমি ইয়াত আহি হুলস্থুল কৰি নাথাকিবা। যদি কিবা কাৰণত যদি তোমাক পুলিচে কোনোবা কেছত যদি বিচাৰি আছে, আমি তোমাক নধৰিলেও বেয়া দেখিব না। নাই হয় সেইটোতো হয়, কিন্তু মোক যদি মেম আপুনি এটা কথা শুনক, যদি মোৰ ওপৰত কোনো কেছ আছে তেতিয়া মোৰ লগত যে শ্বহীদৰ ৰেকৰ্ডিং আছে, মোক কৈছিলে সেইটো পাতি সিহঁতৰ লগত গৈ ৰিচিভ কৰি আনিবলৈ। পাছত মই পুলিচক খবৰ দিছো। আপুনিতো সেইদিনা তাতে আছিলে নাৰায়ণপুৰ থানাত যে মই গৈছিলো। মই ক'ত আছো সেইদিনা? মইতো বেলেগ কামত গৈছো। বেলেগ কামত গৈছিলে, সেইটো খবৰ দিছো। দিয়াৰ পাছত ফোনতো খবৰ দিছো। তাৰপিছত মোৰতো তাত সাক্ষীবাদী আছে নহয় নাৰায়ণপুৰত, আছো ল'ৰাবিলাকক পাতি ধৰাইছো মই। তাৰপিছত এতিয়া মোৰ ওপৰত আকৌ সেইটো কেছ কেনেকে হ'ব? সেইটোতো মই তাৰ আছো। সেইটো কেছ আছে নে কোন কেছ আছে নাজানো, মই এইটোত ইমান সোমোৱা নাই কেতিয়াও, ঠিক আছে। তোমাক যদি বিচাৰি আছে, তুমি ইয়াতে হুলস্থুল কৰি নথকাই ভাল হ'ব, কাৰণ পিছত